নমস্কাৰ বন্ধুসকল, এছামিজ টিউটৰিয়েল চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি শিকিম কম্পিউটাৰৰ এটা ফোল্ডাৰ কিদৰে অন্য কোনো ছফ্টৱেৰ ব্যৱহাৰ নকৰাকৈ লক কৰিব পাৰি। বন্ধুসকল, আমাৰ কম্পিউটাৰত থকা কিছুমান ফাইল বা ফোল্ডাৰ আমি অকণমান হ'লেও অন্য ব্যক্তিৰ পৰা লুকুৱাই ৰাখিব বিচাৰোঁ। গতিকে বন্ধুসকল, দেৰি নকৰি আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। বন্ধুসকল, আপোনালোকে দেখা পাইছে এইটো মোৰ কম্পিউটাৰৰ এটা ফোল্ডাৰ। এই ফোল্ডাৰৰ ভিতৰত মোৰ কিছুমান গুৰুত্বপূৰ্ণ ফাইল আছে। এতিয়া মই এই ফাইলটো লক কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকে ফোল্ডাৰটোত ছিলেক্ট কৰি মাউচৰ ৰাইট ক্লিক কৰিব। মাউচৰ ৰাইট ক্লিক কৰাৰ পিছত প্ৰপাৰ্টিজ ক্লিক কৰাৰ পাছত আপোনালোকে এখন মেনু দেখিবলৈ পাব। তাৰপিছত ছিকিউৰিটিত ক্লিক কৰিব। ছিকিউৰিটিত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব গ্ৰুপ অৰ ইউজাৰ নেম। ইয়াৰ ভিতৰত থকা এডমিনিষ্ট্ৰেটৰ এই অপশ্যনটো ছিলেক্ট কৰিব। ছিলেক্ট কৰি ইডিট বুটনত ক্লিক কৰিব। ইডিট বুটনত যেতিয়া ক্লিক কৰিব তাৰ পাছত আপোনালোকে পুনৰ আকৌ একেই এখন মেনু দেখা পাব। ইয়াৰ ভিতৰতো আপুনি এডমিনিষ্ট্ৰেটৰ এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কিছুমান সোঁ চাইডে বক্স দেখা পাব। এই বক্সসমূহ টিক কৰি দিব, অৰ্থাৎ বক্সসমূহত ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি এপ্লাই বুটনত ক্লিক কৰিব। ইয়াৰ পিছত এখন উইণ্ড'জ ছিকিউৰিটি দেখা পাব মেনু। এই মেনুখনত আপুনি য়েছ কৰি দিব। য়েছ কৰাৰ লগে লগে আপোনাৰ অকণমান সময় ল'ব পাৰে। তাৰপাছত এখন ইৰ'ৰ এপ্লাইং ছিকিউৰিটি এনেধৰণৰ এখন মেনু দেখা পাব। ইয়াত আপুনি কণ্টিনিউত ক্লিক কৰিব। কণ্টিনিউত ক্লিক কৰাৰ পিছত অ'কে, আকৌ পুনৰবাৰ অ'কেত ক্লিক কৰিব। বন্ধুসকল, আহকচোন চাওঁ এতিয়া ফোল্ডাৰটো খোলে নে নুখোলে। বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে ফোল্ডাৰটো অলৰেডি লক হৈ গৈছে। বন্ধুসকল, ফোল্ডাৰটো আপোনালোকে লক কৰাৰ উপৰিও আপুনি ডিলিটো কৰিব নোৱাৰিব। এয়া চাওক, মই ডিলিট কৰি দেখাই দিছোঁ। যেতিয়া আপুনি ডিলিট বুটনত ক্লিক কৰিব তেতিয়া আপোনাৰ ফোল্ডাৰ এক্সেছ ডিনাইড এনেধৰণৰ এখন মেনু দেখা পাব। আপুনি যিমান চেষ্টা কৰিলেও এই ফোল্ডাৰটো অ'পেন বা ডিলিট একো কৰিব নোৱাৰে। গতিকে বন্ধুসকল, আকৌ যদি আপোনালোকে এই ফোল্ডাৰটো আনলক কৰিব বিচাৰে তেনেহ'লে একেই পদ্ধতি অৱলম্বন কৰিব লাগিব। ৰাইট ক্লিক কৰি প্ৰপাৰ্টিছত ক্লিক কৰাৰ পিছত ছিকিউৰিটি, গ্ৰুপ অৰ ইউজাৰ নেম, ইয়াৰ ভিতৰত এডমিনিষ্ট্ৰেটৰ ডেস্কটপ এই অপশ্যনটোত ক্লিক কৰিব। পুনৰ ইডিট, তাৰপাছত আকৌ এডমিনিষ্ট্ৰেটৰ। ইয়াত আপোনালোকে যিসমূহ বক্সত টিক কৰি থৈছিলে এইসমূহ আনটিক কৰি দিব। আনটিক কৰি এপ্লাই কৰিব। এপ্লাই কৰাৰ পাছত পুনৰ অ'কে, কণ্টিনিউ কৰাৰ পিছত পুনৰ অ'কে, আকৌ এবাৰ অ'কে ক্লিক কৰাৰ পিছত আপোনাৰ ফোল্ডাৰটো আনলক হৈ যাব। আহকচোন এতিয়া আমি ফোল্ডাৰটো অ'পেন কৰি চাওঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পালে ফোল্ডাৰটো পুনৰ অ'পেন হৈ গৈছে। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল পালে এটা লাইক কৰি দিব, কমেণ্ট কৰিব আৰু লগতে এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।